হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ চাংমাজিত কাবাডী খেল উপভোগ কৰিলে শ কাবাডী প্ৰেমী ৰাইজে। হোজাই জিলাৰ ডবকাৰ চাংমাজিত HR গ্লোবেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৌজন্যত চাংমাজি পেটাৰ্নছ ক্লাবে আয়োজন কৰা মেগা নক আউট প্ৰাইজ মানি কাবাডী টুৰ্ণামেণ্ট আয়োজন কৰা হয়। চাংমাজিত আয়োজন কৰা এই খেলখনৰ আজি প্ৰথম খেলখন উপভোগ কৰিলে কেইবাহাজাৰ কাবাডী প্ৰেমী দৰ্শকে। আজিৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে HR গ্লোবেল স্কুলৰ তত্ত্বাধিকাৰ মুজাম্মিল হুছেইনৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল। আজি বহুত দিনৰ পৰা আমাৰ চাংমাজিবাসী ৰাইজে মানে বহুত আশা আশংকাৰ মাজত ভাবি আছিলে যে এখন নাইট কাবাডী প্ৰতিযোগিতা বুলি হয়, কিন্তু অতি আনন্দিত হ'ব। সেইকাৰণে আজি আমাৰ চাংমাজি HR গ্লোবেল একাডেমি নকআউট কাবাডী টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। আৰু আজি মানে এই কাবাডী টুৰ্ণামেণ্ট যিখন আয়োজন কৰা হৈছে, আজি দেখা পাইছোঁ ইয়াত যিসকল ৰাইজ তথা দৰ্শক আছিলে বহুত আনন্দিত উৎসাহিত যে এনেকুৱা আজিৰ দিনত আমাৰ চাংমাজি এনেকুৱা নাইটত কাবাডী হোৱা নাই, আৰু হোৱাৰ কাৰণে তেওঁলোকে আমাক HR গ্লোবেল তথা চাংমাজি আমাৰ চাংমাজি পাৰ্টনাৰ্ছ ক্লাবক তেওঁলোকে সকলোৱে ধন্যবাদ দিছে। আৰু সেইকাৰণে আজি আমি এইখন নকআউট কাবাডী টুৰ্ণামেণ্টৰ আয়োজন কৰিছিলোঁ। টোটেল কেইটা টিমে জইন কৰিছে আপোনালোকৰ? আজিৰ দিনত আমাৰ মাজত অভাৱ 16 টিমৰ অভাৱ আছে বৰ্তমান। এতিয়া আমাৰ লগত যোগাযোগ কৰি আছে বহুত টিমে যে দাদা আমাক হ'ব নেকি, টিম হ'ব নেকি। মই তেওঁলোকক কৈ দিছোঁ যে আমাৰ এমাহজোৰা কাৰ্যসূচী চলি থাকিব, আৰু আপোনালোকে এমাহজোৰা আমাৰ যিমান দিনলৈকে আমাৰ টিমটো পূৰা নহ'ব সিমান দিনটো আমি। বহু দূৰ দূৰণিৰ পৰা কাবাডী প্ৰেমী লোকসকলে আহি খেলপথাৰ ভিৰ কৰা পৰিলক্ষিত হয়। আজিৰ এই প্ৰথম খেলখনত অংশগ্ৰহণ কৰিলে ডবকা কিংষ্টাৰ ক্লাবে, আৰু প্ৰথম খেলখনত তেওঁলোক বিজয়ী হয়। লগতে পৰিচালনা সমিতিৰ সম্পাদক ফাৰুক আহমেদ চাংমাজিবাসী ৰাইজৰ সহায়ত সহযোগিতা শলাগ লোৱাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ডবকাৰ পৰা ইছাক আহমেদ।